তাৰিখেতো ৰিজাল্ট দিবই গতিকে 25 তাৰিখলৈকে বা 30 তাৰিখলৈকে আমি চাম। নমস্কাৰ, আছাম মিডিয়া 24 চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছোঁ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ এটা বিগ ব্ৰেকিং নিউজ। এই বছৰৰ মেট্ৰিক পৰীক্ষাক লৈ বিভিন্ন বেমেজালি বা পৰীক্ষাক লৈ বিভিন্ন বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে অৱশেষত আজি মেট্ৰিক পৰীক্ষাৰ অন্ত পৰে। আৰু আজি মেট্ৰিক পৰীক্ষা অন্ত পৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত মেট্ৰিকৰ ৰিজাল্টৰ দিন ঘোষণা কৰি দিয়ে। তেখেতে কয় যে অহা মে' মাহৰ 6 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব সেবাই। পিছত কলেজতো আমি এডমিশ্যন দিয়া দিগদাৰী হ'ব, কোনে কটনত পাব, কোনে ইউনিভাৰ্চিটিত পাব, কোনে প্ৰাগজ্যোতিষত পাব, কেনেকৈ সিদ্ধান্ত ল'ম। আৰু আমাৰতো ইণ্টাৰনেল এছেছমেণ্টৰ নিয়ম নাই, সেইকাৰণে অকণমান ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি ভাবি আমি সিদ্ধান্ত ল'ম। যিয়ে সিদ্ধান্ত হয় 2 তাৰিখেতো ৰিজাল্ট দিবই।